কাফির মানে কি? কাফির কাক কয়? হিন্দু সকল কাফির নে মুসলমান সকল কাফির, খ্রিস্টান সকল কাফির নে ইহুদি সকল কাফির? বর্তমান পরিস্থিতিত অসম নতুবা সমগ্র ভাৰতবৰ্ষত এই কাফিৰ শব্দটো খুবেই চৰ্চিত আৰু এই কাফিৰ শব্দটোক লৈ পলিটিক্যালি বহুত চৰ্চা কৰা হয়। আসলতে এই কাফিৰ বুলি কাক সম্বোধন কৰা হয় আহক এই ভিডিঅ'টোত জানো। কাফিৰ শব্দটো এৰাবিক শব্দ কুফুৰৰ পৰা অনা হৈছে, যাৰ ইংৰাজী অৰ্থ হৈছে আনবিলিভ নতুবা ডিসবিলিভ। আৰু সেই হিচাপত যদি দেখা যায় তেতিয়াহ'লে কাফিৰ শব্দটোৰ অৰ্থ হৈছে আনবিলিভাৰ নতুবা ডিসবিলিভাৰ, যাৰ অসমীয়া অৰ্থ হৈছে অবিশ্বাসকাৰী। এতিয়া প্ৰশ্ন হৈছে এই অবিশ্বাসকাৰীসকল কোন? আহক আমি আগলৈ ভিডিঅ'ত ভালকে জানো। ইছলামৰ মতে কাফিৰ সেইসকল লোকক কোৱা হয় যিসকল লোকে ইছলামৰ মূল সিদ্ধান্তক অস্বীকাৰ কৰে। এতিয়া প্ৰশ্ন হৈছে ইছলামৰ মূল সিদ্ধান্ত কি? ইছলামৰ মূল সিদ্ধান্ত হৈছে এক ঈশ্বৰবাদ, অৰ্থাৎ যিয়ে এক ঈশ্বৰক বিশ্বাস কৰে তেৱেই ইছলামৰ মূল সিদ্ধান্তক মানিছে। সো যিয়ে এক ঈশ্বৰবাদক বিশ্বাস নকৰে তেৱেই হৈছে কাফিৰ। বাট এতিয়া বহুতো হিন্দু ভাই ভণ্টিসকলে ভাবিব তেন্তে কাফিৰটো আমাকেই কোৱা হৈছে। ৱেট, আগলৈ আমি এই বিষয়টো সম্পূৰ্ণৰূপে জানিব পাৰিম। এই পৃথিৱীত বহুতো ধৰ্ম আছে। এই আটাইবোৰ ধৰ্মৰ পৰা যদি আমি চাওঁ, আটাইতকৈ বেছি চৰ্চাত থকা মূল 4টা ধৰ্ম আছে: খ্ৰীষ্টিয়ান, ইছলাম, সনাতন আৰু ইহুদি। ইয়াৰ ভিতৰত 3টা ধৰ্ম ইছলাম, ইহুদি, খ্ৰীষ্টিয়ান, এই 3টা ধৰ্মক আব্ৰাহামিক ৰিলিজন বুলি কোৱা হয়, কাৰণ ইব্ৰাহিম আলাইহিছ সালাম এজন প্ৰফেট আছিল, যিজন প্ৰফেটৰ বংশধৰ হিচাপে এই 3টা ধৰ্মাৱলম্বীৰ লোকসকলক বিশ্বাস কৰা হয়। আৰু এই 3টা ধৰ্মই এক ঈশ্বৰবাদক বিশ্বাস কৰে। এতিয়া প্ৰশ্নটো আহি পৰিছে, আচ্ছা এনেকুৱা কি কোনো ধৰণৰ তথ্য আছে যিয়ে সনাতন ধৰ্মেও এক ঈশ্বৰবাদক বিশ্বাস কৰে, নতুবা এওঁলোকে কি বহু ঈশ্বৰবাদক বিশ্বাস ৰাখে? আমি যদি ঋগ্বেদ, উপনিষদ আৰু গীতা চাওঁ তেতিয়াহ'লে তাত স্পষ্টকৈ লিখা আছে যে সনাতন ধৰ্মেও এক ঈশ্বৰবাদক বিশ্বাস কৰে। এতিয়া প্ৰশ্ন হৈছে সনাতন ধৰ্মত যদি ঈশ্বৰ এজনেই হয় তেতিয়াহ'লে বহু ঈশ্বৰবাদক কিয় বিশ্বাস কৰে? ভাই, এইটো যদি আপোনালোকৰ মাজৰ পৰা বা আপোনালোকে যদি নিজৰ কিতাপখন ভালদৰে নপঢ়ে, ভালদৰে নুবুজে, তেতিয়াহ'লে এনেকুৱা বহুতো ব্যক্তি আছে যিসকলে নিজৰ উদ্দেশ্য পূৰণৰ কাৰণে এনেকুৱা কিছুমান বস্তু আপোনালোকক জনাব আৰু যেটো নেকি আপোনালোকে মানিবলৈ বাধ্য হ'ব। এইটো এটা বেলেগ টপিক। এতিয়া বলক মেইন টপিকলৈ যাওঁ। এতিয়া যদি আমি দেখো তেতিয়াহ'লে এই কাফিৰসকল কোন হয়? এই কাফিৰসকল কোন হয় মই মেইনলি 4টা পইণ্ট ৰাখিম, যাতে আপোনালোকৰ বুজাৰ কাৰণে একেবাৰে সহজ হৈ যায়। নাম্বাৰ 1, কাফিৰ সেইসকল ব্যক্তিক কোৱা হয় যিসকল লোকে ইছলামৰ মূল সিদ্ধান্তক নামানে, অৰ্থাৎ এক ঈশ্বৰক বিশ্বাস নকৰে, সেইসকল লোকক কাফিৰ বুলি কোৱা হয়। নাম্বাৰ 2, কাফিৰ সেইসকল লোককো কোৱা হ'ব যিসকল লোকে এজন ঈশ্বৰ আৰু শেষ নবী হিচাপে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক নামানে। নাম্বাৰ 3, যিসকল ব্যক্তি জন্মগতভাৱে মুছলমান নহয় আৰু ইছলামৰ সিদ্ধান্তকো মানি নলয় তেওঁলোককো কাফিৰ বুলি কোৱা হ'ব। আৰু অৱশেষত নাম্বাৰ 4ত আছে সেইসকল মুছলমানো কাফিৰ হ'ব যিসকল মুছলমানে ইছলামৰ সিদ্ধান্তক মানি নলয়, নতুবা যিসকল মুছলমানৰ নামটোতো মুছলমান হয় কিন্তু কাম ইছলামৰ মোতাবিক নকৰে, নতুবা যিয়ে মুছলমানটো হয় বাট ইছলাম ধৰ্ম ত্যাগ কৰিছে। আৰু এটা প্ৰশ্নৰ উদয় হৈছে, আৰু সেই প্ৰশ্নটো হৈছে এই কাফিৰ শব্দটোক লৈ ইমান চৰ্চা কিয়? এই কাফিৰ শব্দটোক লৈ এই কাৰণে ইমান চৰ্চা যে কুৰাণৰ এটা সূৰাৰ আল তওবাৰ এটা আয়াত আছে য'ত নেকি কাফিৰসকলক হত্যা কৰাৰ বিষয়ে কোৱা হৈছে। এতিয়া প্ৰশ্ন হৈছে আসলে কি সেই আয়াতটোত কাফিৰসকলক হত্যা কৰাৰ কথা কোৱা হৈছে? এইটো খুবেই এটা কন্ট্ৰভাৰ্চিয়েল টপিক। এই বিষয়ে আমি বেলেগ এটা ভিডিঅ'ত ভালদৰে আলোচনা কৰিম, যাতে আপোনালোকৰো বুজাৰ বাবে বহুত সুবিধা হয়। সেয়ে
আজি আমি আমাৰ এই টপিকটো ইয়াতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে কাফিৰ শব্দটোৰ অৰ্থ ভালদৰে বুজিব পাৰিছে।